Hello everyone, কি খবৰ সকলে সকি ভালেই মোৰ অন্য এটা ভিডিঅ'তে সকলোকে স্বাগতম জনাইছো এয়া মই ৰেডি হৈ গলো আৰু আজি কলৈ যাম কি হ'ব সকলোবোৰ দেখুৱাই দেখিম ভিডিঅ'ত আপোনালোকে শেষলৈকে চাই থাকিব আচল কথাটো হ'ল কি সবেইতো ভাল গায় সবে ভাল আছে তাৰ ভিতৰত বিচাৰকে কি বাছি গৈছে 20টা দল হ'ব তাৰ ভিতৰত 3টাহে পুৰস্কাৰ দিয়া লাগিব হয় নহয় গতিকে তাকে যাজে মানে যিটো ভুল হয় সেইটোৱে কাটিবলৈ চিন্তা কৰি থাকে ভালটো নাচায় নহয় গতিকে বেয়াটো চাব গতিকে কথাটো হ'ল কি অসমত স্ক্ৰিপ্ট লিখা মান বহুত আছে গতিকে মই স্ক্ৰিপ্টৰ ওপৰত একো নকওঁ সবৰে লিখা ধাৰাটো বেলেগ বেলেগ হয়নে সকলোৱে বিহু নাচিছে অকল এইটো দলত নহয় এবাৰ কাম ইয়ালৈ দললৈ আহিলে তাৰ আগত বা ক'ত মাৰি দিছিলে হয় নহয় কোৱা প্ৰতিজনী বা নাচনীয়ে হওক বা বিহুৱে হওক এইটো গ্ৰুপেই নহয় অসমত যিমান দল আছে এইটো দল এবছৰ মাৰিব পিছৰ বছৰ ক'ৰবাত দুপইচা পাব তালৈ গুচি যাব এইটো এটা থাকেই গতিকে প্ৰতিটো দলে সকলোৱে জানে স্ক্ৰিপ্ট বেলেগ বেলেগ অকণমান লৈ বেলেগ বেলেগ হয়নে গতিকে স্ক্ৰিপ্টত মই একো নকওঁ বাকী বিহু ভালেই লাগিছে খালি জনামতে 15 মিনিটটো দিব এয়া আমাৰ মাজত উপস্থিত হ'ল ৰঞ্জিত গগৈ ছাৰ তেওঁ লগ পাই খুব বেছি ভাল লাগিলে আৰু তেওঁ মন্তব্যবোৰ শুনি খুব বেছি ভাল লাগিলে আমি খুব আকৰ্ষিত হ'লোঁ আৰু ইয়াৰ পৰাই তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাতি আমাৰ তাতে খানা হ'ল ধুনীয়াকৈ মিলিজুলি সকলোৱে খাই আছোঁ এয়া আৰু এয়া টাইম হৈছে 11:30 আৰু ঘৰ পাওঁতে 12টা মানে বাজিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে লাইক কমেণ্ট কৰি দিব বাই বাই নেক্সট ভিডিঅ'ত লগ পাম